নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ মই আহিছোঁ। আজি একচুৱেলি মই গুৱাহাটীত নাই, মই আছোঁ মোৰ নিজৰ গাঁওখন, নিজৰ আপোন গাঁওখন নগৰবেৰা। আপোনালোকে সকলোৱে জানে যে গোটেই সকলো অসমতে ৰাস উৎসৱ উদযাপন হৈ আছে। আমাৰ গাঁওখন নগৰবেৰাটো খুব ডাঙৰ ৰাস উদযাপন হৈছে এইবাৰ, আৰু সেয়েহে মই মোৰ পৰিয়ালৰ সৈতে ৰাস চাবৰ বাবে গাঁৱলৈ আহিছোঁ। অকল মই বুলিয়ে নহয়, মোৰ যিমানখিনি সৰুৰে পৰা আমি ডাঙৰ হোৱা লগৰ ল'ৰা, যি সকলোবিলাকে এতিয়া কামৰ সংক্ৰান্তত বাহিৰে বাহিৰে থাকে, সকলোবিলাকে গাঁৱত আহি উপস্থিত হৈছে। আৰু আজি আমি সকলো লগৰ ল'ৰাবিলাকে মিলি ভাবিলোঁ এটা কথা, যে আমি যিখন পথাৰত সৰুৰে পৰা খেলি ডাঙৰ হৈছোঁ, সেইখন পথাৰত এটি সৰুকৈ আমি এটা খানা খাম আজি, আৰু গোটেই দিনটো খুব ফূৰ্তি কৰিম। তেন্তে আহক, ভিডিঅ' এটা বনাম, আৰু আপোনালোকেও মোৰ ভিডিঅ'টোৰ যোগেৰে আপোনালোকেও চাওক। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাছ, খানাৰ যোগাৰ আৰম্ভ। বৰ্তমান পথাৰত গৈ আছো। জীৱন ভাইটি, ভাইটি বাহ, মনোজ বাবা বাহ বাহ বাহ, মনোজৰ কথাই বেলেগ। বাপা তুমিয়ে মেইন মানুহ, আৰু আমাৰ 11টা বজাত খানা প্লেনিং কৰা মেইন মানুহ। 11টা বজাত উঠি বঢ়িয়া, তোমাৰ উন্নতি আছে। কেমেৰামেন হেল্ল' মনোজ, এই আমাৰ চাউল বহি গ'ল। ল'বা ডাক মোক কচাই দিছা দেখোন। ওকে দিয়া। মাংস 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 মাংস, এইটো বাৰু পিঁয়াজ হয়। নবয়ে মেইন মানুহ আজি। দেউৰাণী ক'ত? দেউৰাণী দেউৰাণী খৰি চেচ, খৰি আনিব গৈ আছো। জংঘলৰ মাজত খৰি কাটাৰ মজাই বেলেগ। তই কথা কম কৰ, কাম বেছি কৰ। এইবিলাক চাওক, আমাৰ প্ৰেমিক। এইবিলাক হ'ল আমাৰ প্ৰেমিক। দিয়া মুখখন দেখুৱাই দিয়া তোমাৰ প্ৰেমিক ডাঙৰীয়া। প্ৰেমিক ক'লৈ যোৱা তুমি? ৰ'বা ৰ'বা ৰ'বা, নপলাবা ধেই। এই প্ৰথম প্ৰেমিক গৈ বা দ্বিতীয় প্ৰেমিক, এই চব পলাই।
এ আমাৰ দ্বিতীয় প্ৰেমিক চবৰে প্ৰেম গুটি ওলোৱা প্ৰেমিক মোবাইল নাই এইবাৰ মাৰ্কেটত দেউৰেনি দেউৰেনি এ আমাৰ জীৱন দেউৰেনি মাংস কি পিছে ডুব পাব চব খানা ৰেডি আমাৰ বৰ্তমান এতিয়া খাব বহিছে চব সংসদে দিয়াৰ পিছৰ পৰাই তুহুন দিয়াৰ পৰা আহিবা যে দিলি সিবাৰে লাষ্টত নিগেটিভ নাছিল আমি সংস সময় দিয়া খানাৰ মাজত খুব ধুনীয়া সোৱাদ ঔটেঙা ও জ্বালা খা সুন্দৰ না কি সুন্দৰ খোৱা তোমাৰে দিন পাপৰ লাগে বাপাক বোলে পাপৰ লাগে নিকু খা লাজ কিয় কৰা জয় কৃষ্ণ হৰ দে ধনন কিবা ক নাই নকওঁ মই পিছত কম মাংস হাত দি চবে আছে ও বাপা ঐ কৃষ্ণ বোলে কৃষ্ণৰো নাম লৈ মাংসও খায় একচুৱেলি খানাটো আছিল আমাৰ ভাইৰ বাৰ্থডে আজি বাৰ্থডেৰ খানাটো ই দিছিলে তো তাৰ বাৰ্থডে উপলক্ষে আজি খানাটো হ'ল বাৰ্থডে বয় মুখৰ গতি বহুত হেপী মই আজি মোৰ ভাইটিসকলে ইমান কৰিছে মানে বহুত হেপী মই প্ৰাউড ফিল কৰিছোঁ মানে মোৰ বঢ়িয়া বঢ়িয়া সদায় যাতে এনেকেই যাওক দিনবোৰ ন সদায় থাকিব ভাই বঢ়িয়া ভাল লাগিলে আজি মোৰ খুব মৰমৰ বন্ধু এজন মোৰ খুব ভাল বেষ্ট ফ্ৰেণ্ড হয় আমি একেলগতে সৰুৰ পৰা খুব মানে ডাঙৰ হৈছোঁ একেলগে আৰু আমি আশা কৰোঁ যাতে সদায় যাতে এনেকৈ থাকোঁ তাৰ আজি দুদিনমান আগত জন্মদিন গ'ল কিন্তু জন্মদিনৰ চেলিব্ৰেশ্যনটো আজি হ'ল আৰু সিও থাকে দিল্লীত সিও গুচি যাব দুদিনমান পিছত ময়ো গুচি যাম গুৱাহাটীত আৰু আমি লগ পাম নেক্সট আৰু মাঘ বিহুত তাৰ আশাৰে ই যাতে সদায় ভালে থাকে সদায় যাতে সি নিজৰ আশা তাৰ যাতে সম্পূৰ্ণ হয় আৰু যাতে সি নিজে যিখিনি ভাবে যিখিনি বিচাৰে সেইখিনি যাতে সদায় পায় সি তাৰ জন্মদিনৰ দিনাখন এইখিনিয়ে মোৰ শুভকামনা তাৰ বাহিৰে মোৰ ক'বলগীয়া একো নাই আৰু এগেইন মই সেইকাৰণে আকৌ ক'লোঁ যে হেপী বাৰ্থডে ভাই থেংক ইউ ভাই যাতে আমাৰ জন্মদিন আমাৰ তাৰমানে বন্ধুত্ব যাতে সদায় এনেকৈ থাকে এইটোৱে কথা আজি মানে বহুত বেছি ভাল এইবিলাক দিন আৰু কেতিয়াও ঘূৰাই নোপোৱা দিন সোণালী দিন আজি সেইকাৰণে এই সম্পূৰ্ণ ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইটো কাৰণে যাতে এইবিলাক দিন কেতিয়াও যে পাহৰিব নোৱাৰা দিনবিলাক সজাই ৰখাটো আৰু জমা কৰি ৰখাটো আমাৰ দায়িত্ব সেইকাৰণে ৰাখিলোঁ
আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো সেয়ে আশা কৰি আজিলৈ এৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আকৌ লগ পাম নতুন এটি ভিডিঅ' লৈ আজিলৈ এৰিছোঁ ধন্যবাদ থেংক ইউ